পৃথিৱীত চাগে এনে কোনো জেগা নাই যাৰ বিষয়ে আমাৰ বিজ্ঞানীসকলে নাজানে, আৰু সেইবাবে এতিয়া মংগল গ্ৰহৰ মাটিত কি আছে, চন্দ্ৰৰ মাটিত কি আছে সেইবোৰ বিচাৰি ফুৰিছে। কিন্তু আচৰিত হ'বলগীয়া কথা এইটো যে পৃথিৱীতো এনেকুৱা এখন জগত আছে, এনেকুৱা এখন ৰহস্যময় জগত আছে, যিখন জগতৰ বিষয়ে হয়তো আমাৰ বিজ্ঞানীসকলে আজি 5% নাজানে। চন্দ্ৰৰ মাটিত কি আছে সেই বিষয়ে যিমান জানে তাতকৈ 5% নাজানে এই পৃথিৱীৰ জগতখনৰ বিষয়ে, আৰু এই জগতখনেই হৈছে সমুদ্ৰৰ জগত। এইফালে বিস্তৃত এই বিশাল সমুদ্ৰ জগতখন কিমান বিশাল আৰু কিমান গভীৰ হয়তো ইয়াৰ আপুনি অনুমানো লগাব নোৱাৰিব। প্ৰত্যেক বছৰে সমুদ্ৰৰ গভীৰ তলিতো বিজ্ঞানীসকলে নতুন নতুন জীৱৰ উদ্ধাৰ কৰে, আৰু এইবাৰ বিজ্ঞানীসকলে ষ্ট্ৰবেৰী ফেডাৰ্ছ নামৰ এক প্ৰকাৰৰ ৰহস্যময় জীৱ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিজ্ঞানীসকলৰ মতে এই বিশাল সমুদ্ৰ জগতখনত এতিয়াও বহুতো নানান ধৰণৰ জীৱ জন্তু পোৱাৰ সম্ভাৱনা আছে, আৰু এই ৰহস্যময় প্ৰাণীবোৰৰ আকাৰ আকৃতি আৰু ৰূপ আমি কল্পনা কৰাতকৈও ওপৰৰ হ'ব পাৰে। বন্ধুসকল, যদি আপোনাক আৰু এনেকুৱা ইনফৰমেশ্যনেল ভিডিঅ'ছ লাগে তেনেহ'লে আপুনি আমাৰ পেজটো ফ'ল' কৰি ৰাখক। মই আপোনাৰ কাৰণে এনেকুৱা ধৰণৰ খবৰ, এনেকুৱা ধৰণৰ নিউজ, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আনি দি থাকিম। গতিকে চেনেলটো, পেজটো ফ'ল' কৰি ৰাখিব। বাই বাই।